সঁচাকৈ ফুল থাকিলে আমাৰ ঘৰ এখনৰ সৌন্দৰ্যতা দুগুণ বৃদ্ধি কৰে। কথাষাৰ সঁচানে বাৰু ক'ব আজি আপোনালোকে। এয়া চাওকচোন, আজি এগৰাকী মই মাহী ঘৰত আহিছিলোঁ। মাহীয়ে ইমান সুন্দৰকৈ ফুল ৰুই থৈছে, চাই কিবা মোৰ মনটো ভাল লাগি গ'ল। মাহীয়ে অকল ফুল নহয় দেই, শাক পাচলিও খেতি কৰে। এইবোৰ বিলাহী, ভোট জলকীয়া। ওপৰৰ এখন চাৰ্টত সম্পূৰ্ণ শাক পাচলি খেতি লগাই থৈছে মাহীয়ে। দেখাম বাৰু কি কি কৰে। এইফালে চাওক বগৰী ছিঙি আছে। বগৰীটো বহুত মিঠা খাবলৈ। আৰু এইটো নেমু ইমান থপাপতি লাগিছে। ধনিয়া, বিলাহী কেইবাবিধো আছে, আৰু জলকীয়া, নহৰু, বকলি। আৰু এটা বস্তু দেখাম, প্ৰথম দেখিলোঁ মাটিত লগা দেখিছোঁ, তিতাকেৰেলা চাঙত লগা মই এনেকৈ দেখা নাই। সঁচাকৈয়ে নিজে খেতি কৰি নিজে এসাঁজ খাই আনকো বিলাই খোৱা কিন্তু মজাটো বেলেগ। এইফালে হালধীয়া মিঠা ৰহি খোৱালে মাহীয়ে। এইফালে মানধনিয়া পাত, ওলকবি, ফুলকবি আৰু ধনিয়া, পালেং আমাক দি পঠাবলৈ লাও ছিঙি দিছে মাহীয়ে। এইটো হৈছে তিতা ফুল খাই মই বহুত ভাল পাওঁ। আৰু ইমান এখন সুন্দৰ বাৰী গঢ়ি তোলা আঁৰৰ মানুহগৰাকীক মই দেখাম এতিয়া আপোনালোকক। আৰু সেইগৰাকী হৈছে এয়া মাহী। আজিৰ ভিডিঅ'টো ইমানেই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আহি আছোঁ।